আপোনালোকে এটা কথা জানেনে যেতিয়া আমি এটা ফিক্সড ডিপোজিট বা আৰডি বা এমআইএছ বেংক বা পোষ্ট অফিসত যাই খোলো তেতিয়াহ'লে যেতিয়া এই ফিক্সড ডিপোজিট বা এমআইএছ বা আৰডি একাউণ্টটো মেচিউৰ হৈ যায় সেই মেচিউৰ হোৱাৰ সময়ত আমাৰ মেচুৰিটি এমাউণ্টৰ পৰা এটা পাৰ্চেণ্ট কাটি লোৱা হয় এজ এ TDS। কিন্তু এটা কথা মই আপোনালোকক জনাই দিওঁ যে এই TDS যি কাটে এই TDS আমি বচাব পাৰোঁ। এই TDS আমি বচাব পাৰোঁ দুটা বাই ছাবমিটিং এটা ফৰ্ম 15G আৰু 15H। এতিয়া এই 15G আৰু 15H হয় কি? 15G আৰু 15H এটা দুটা এনেকুৱা ফৰ্ম হয় যি ফৰ্মৰ দ্বাৰা যদি আমি সাবমিট কৰি দিওঁ বেংকত গৈ বা পোষ্ট অফিসত গৈ তেতিয়াহ'লে যি আমাৰ এমআইএছ বা মান্থলি TDS কাটে বা আমাৰ ফিক্সড ডিপোজিট যেতিয়া মেচিউৰ হৈ যায় বা আৰডি যেতিয়া মেচিউৰ হৈ যায় তেতিয়া এট দ্য টাইম অফ মেচুৰিটি যেতিয়া মেচুৰিটিৰ পৰা আমাৰ TDS কাটি লয় সেই TDSখিনি কটাৰ পৰা বচা যাব পাৰে। কিন্তু এই ফৰ্ম 15G আৰু ফৰ্ম 15H সাবমিট কৰা এটা লিমিট আছে। ফৰ্ম 15G যি সাবমিশনৰ যি লিমিট আছে সেয়া হৈছে মেক্সিমাম ইনকম হ'ব এক্সিড হ'ব নালাগে 2.5 লাখ টকা আৰু ফৰ্ম 15Hৰ কেছতো মেক্সিমাম যি ইনকম আছে ইন এ ইয়াৰ ফাইনেন্সিয়েল ইয়াৰ সেইটো হ'ব নালাগে এক্সিড 3 লাখ টকা। আৰু ফৰ্ম 15G সাবমিট কৰিব পাৰে সেইসকল লোকে যাৰ বয়স 60 ইয়াৰ্ছৰ তলত আৰু ফৰ্ম 15H সাবমিট কৰিব পাৰে যাৰ বয়স 16 ইয়াৰ্ছৰ ওপৰ 60 ইয়াৰ্ছৰ ওপৰ মানে সিনিয়ৰ সিটিজেন এজনে ফৰ্ম 15H সাবমিট কৰিব সিম্পলি আৰু যোনজন সিনিয়ৰ সিটিজেন নহয় তেখেতসকলে ফৰ্ম 15G সাবমিট কৰিব। আৰু এই যি ফৰ্ম 15Hৰ লিমিট আছে 3 লাখ টকা ইয়াতো দুটা ক্যাটাগৰী আছে। এটা আছে ফৰ সিনিয়ৰ সিটিজেন আৰু এটা আছে ফৰ সুপাৰ সিনিয়ৰ সিটিজেন। ফৰ সুপাৰ সিনিয়ৰ সিটিজেন মানে সেইসকল লোক যাৰ বয়স 80 ইয়াৰ্ছৰ ওপৰ হৈ গৈছে সেইসকলৰ কাৰণে যি মেক্সিমাম ইনকম যি এক্সেমশন ইনকম আছে সেয়া ৰাখা হৈছে 5 লাখ টকা। তো মানে যদি আপোনাৰ বয়স 60 ইয়াৰ্ছৰ পৰা 80 ইয়াৰ্ছৰ মাজত আছে তেতিয়াহ'লে আপোনালোকে ফৰ্ম 15H তেতিয়াই সাবমিট কৰিব পাৰে যেতিয়া যদি আপোনালোকৰ যি এনুৱেলাইজ ইনকম হৈছে সেই ইনকম 3 লাখৰ তলত হয়। আৰু যদি আপোনালোকৰ বয়স 80 ইয়াৰ্ছৰ ওপৰ হৈছে তেতিয়াহ'লে আপোনালোকৰ এনুৱেলাইজ ইনকম যদি 5 লাখৰ তলত তেতিয়াহ'লে আপোনালোকে ফৰ্ম 15H সাবমিট কৰিব পাৰে। আৰু ফৰ্ম 15G যদি সাবমিট কৰিব হয় তেতিয়াহ'লে আপোনালোকৰ এনুৱেলাইজ ইনকম 2.5 লাখৰ তলত হ'ব লাগিব। আজি মই আপোনালোকক 4টা এনেকুৱা এক্সাম্পল দি দেখুৱাম বুজাম যে কি ধৰণে আমি ফৰ্ম 15G আৰু 15Hৰ থ্ৰু নিজৰ ইনকম বচাব পাৰোঁ আৰু আণ্ডাৰ কি কেছত ফৰ্ম 15G আৰু ফৰ্ম 15H যদি আমি সাবমিট কৰোঁ বেংক বা পোষ্ট অফিসত তেতিয়াহ'লে আমাৰ TDS বাচিব। এই ভিডিঅ' চাই আপোনালোকৰ গোটেইখিনি ডাউটছ আজি ক্লিয়াৰ হৈ যাব থ্ৰু এক্সাম্পল থ্ৰু সিম্পল ৱৰ্ড মই আপোনালোকক দেখাম। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁবলৈ। আজি ভিডিঅ' আৰম্ভ কৰোঁ। এই চাৰ্টৰ থ্ৰু মই আপোনালোকক দেখাম ফৰ্ম 15G আৰু 15Hৰ ডিটেইলৰ সম্পূৰ্ণ ইনফৰমেশ্যন। ইয়াত প্ৰথম যি ৰড আছে তাত লিখা আছে পাৰ্চন কেটাগৰী এ চেলেৰী পেনশ্যন ফিক্সড ডিপোজিট ইণ্টাৰেষ্ট ইনকম টোটেল ইনকম বিফৰ এলাউইং 80D ডিডাকশ্যন আণ্ডাৰ 80C টেক্সেবল ইনকম মিনিমাম এক্সেম্পট ইনকম এলিজিবল টু সাবমিট 15G আৰু এলিজিবল ফৰ সাবমিট 15H আৰু এক্সপ্লেনেশ্যন। ইয়াত প্ৰথমতে এটা এক্সাম্পল লৈ লওঁ। এজন মানুহ যাৰ নাম হয় আকাশ, এজন ব্যক্তি আকাশ যাৰ এজ হৈছে 50 ইয়াৰ্ছ আৰু তেখেতে ইনকম কৰি আছে কাম কৰা এগেইনষ্টত তেখেতে চেলেৰী পায় আৰু টোটেল চেলেৰী তেখেতৰ হৈ যায় এটা বছৰত 1,80,000 টকা। ফিক্সড ডিপোজিট ইণ্টাৰেষ্ট ইনকম 80,000 টকা মানে ফিক্সড ডিপোজিট তেখেতে খুলি থৈছে আৰু তেখেতৰ পেনৰ আণ্ডাৰত যি ফিক্সড ডিপোজিট আছে তাত টোটেল যি ইনকম ইণ্টাৰেষ্ট ইনকম হয় সেয়া হৈছে 80,000 টকা। টোটেল ইনকম তেখেতৰ হৈ যায় টোটেল চেলেৰী আৰু ফিক্সড ডিপোজিটৰ ইনকম মিলাই 2,60,000 টকা। 80C আণ্ডাৰতো তেখেতে ইনভেষ্টমেণ্ট কৰি থৈছে, PPFত ইনভেষ্ট কৰিছে বা ইঞ্চুৰেঞ্চত ইনভেষ্ট কৰিছে বা NSCত ইনভেষ্ট কৰিছে 40,000 টকা ইনভেষ্টমেণ্ট আছে। তেতিয়াহ'লে তেখেতৰ তাৰপৰা মাইনাছ হৈ যাব টোটেল ইনকমৰ পৰা 80C ইনভেষ্টমেণ্টখিনি। টেক্সেবল ইনকম হৈ যায় 2,20,000 টকা। মিনিমাম এক্সেম্পশ্যন কিমান আছে 2.5 লাখ টকা। যেনেকৈ মই ক'লোৱে আপোনালোকৰ আগতে 15G সাবমিট কৰিব হ'লে মেক্সিমাম যি ইনকম আছে সেয়া 2.5 লাখ টকা হ'ব লাগে তেতিয়াহ'লেহে 15G সাবমিট কৰিব পাৰিব। সেই লিমিটটো যদি ক্ৰছ নকৰে আৰু সেই কেছত তেখেতে 15G সাবমিট কৰিব পাৰে, 15H কৰিব নোৱাৰে কাৰণ তেখেত চিনিয়ৰ চিটিজেন নহয়। এক্সপ্লেনেশ্যনৰ ষ্ট্ৰক লিখাই আছে ফৰ্ম 15G কেন বি সাবমিটেড এজ এজ ইজ লেছ দেন 60 ইয়াৰ্ছ টোটেল টেক্স ইজ নীল এণ্ড ইণ্টাৰেষ্ট ইনকম ইজ লেছ দেন মিনিমাম এক্সেম্পট ইনকম মানে 2.5 লাখৰ তলত আছে টোটেল। তেতিয়া সেইকাৰণে তেখেতে 15G সাবমিট কৰিব পাৰিব। এতিয়া এজন বেলেগ ব্যক্তি আছে বিকাশ যাৰ বয়স হৈছে 21 বছৰ, তেখেতে একো চাকৰি নকৰে, ফিক্সড ডিপোজিট আছে আৰু ফিক্সড ডিপোজিটৰ পৰা তেখেতে টোটেল ইনকম আৰ্ণ কৰি আছে 2,70,000 টকা। তেতিয়াহ'লে তেখেতে ডিডাকশ্যনটো আছে 80C মানে ক'ৰবাত ইনভেষ্ট কৰিছে PPF বা বেলেগ প্ৰডাক্টছৰ য'ত 80C আণ্ডাৰত য'ত আমি টেক্স ৰিবেট পাই যাওঁ। টেক্সেবল ইনকম তেখেতৰ হৈ যায় 2,40,000 টকা কাৰণ তাৰপৰা মাইনাছ হৈ যাব 2,70,000 টকা। 2,40,000 টেক্সেবল ইনকম হৈছে যোনটো 2,50,000 তলত হয়। কিন্তু এইটো কেছত তেখেতে 15G সাবমিট কৰিব নোৱাৰে কাৰণ তেখেতৰ যি ফিক্সড ডিপোজিটৰ ইণ্টাৰেষ্ট ইনকম আছে সেয়া 2,50,000 ক্ৰছ কৰিছে আৰু সেইকাৰণে তেখেতে 15G সাবমিট কৰিব নোৱাৰে বিকাশে। ইয়াত লিখা আছে এক্সপ্লেনেশ্যন ফৰ্ম 15G কেনট বি সাবমিটেড চিন্স ইণ্টাৰেষ্ট ইনকম ইজ মোৰ দেন দ্য বেছ
বেসিক এক্সামশন লিমিট মানে ইন্টারেষ্ট ইনকাম তেখেতৰ 2,70,000 আৰু মেক্সিমাম যি লিমিট আছে সেয়া হৈছে 2,50,000 টকা সীমা এতিয়া এটা সিনিয়ৰ সিটিজেনৰ কেছ লৈ লওঁ সীমা এজনী লেডি যাৰ বয়স হৈছে 65 ইয়াৰ্ছ তেখেতে পেঞ্চন পাই আছে 1 লাখ টকা ফিক্সড ডিপোজিট ইণ্টাৰেষ্ট ইনকাম তেখেতৰ 1,80,000 টকা আৰু তেখেতৰ টোটেল যি ডিডাকশ্যন আছে 83 আণ্ডাৰত সেয়া হৈছে 10,000 টকা তেখেতৰ টেক্সেবল ইনকাম হৈ যায় 2,70,000 টকা মিনিমাম এক্সামশ্যন ইনকাম ইয়াত 3 লাখ আছে কাৰণ মই কৈছোঁৱে আপোনালোকৰ ভিডিঅ'ৰ আগতে যে যদি এজন সিনিয়ৰ সিটিজেন হয় তেতিয়াহ'লে 15 এজ তেতিয়াই ছাবমিট কৰিব পাৰিব যদি মেক্সিমাম ইনকাম 3 লাখৰ ক্ৰছ নকৰে আৰু এই কাৰণে ফৰ্ম 15 এজ কেন বি ছাবমিটেড ইজ এজ ইজ মোৰ দেন 60 years and tax calculated on total income is nil এতিয়া আৰু এটা এক্সাম্পল লৈ লওঁ ৰীমা যাৰ বয়স হৈছে 68 ইয়াৰ্ছ তেখেতে না পেঞ্চন পায় না চেলেৰি পায় কিন্তু ফিক্সড ডিপোজিট আছে আৰু ফিক্সড ডিপোজিটত তেখেতে 3,30,000 টকা ইনকাম আৰ্ণ কৰি আছে এজ এ ইণ্টাৰেষ্ট টোটেল ইনকাম ইমান হৈ যায় ডিডাকশ্যন 80C তেখেতৰ 55,000 আণ্ডাৰ 80C ডিডাকশ্যন আছে আৰু টেক্সেবল ইনকাম তেতিয়া তেখেতৰ হৈ যায় 2,75,000 টকা এইটো কেছত কিন্তু এটা আপোনালোকে জানিবলগীয়া কথা আছে ইয়াত আমি জানো যে 3 লাখ টকা ক্ৰছ কৰিব নোৱাৰে ইয়াত তেখেতে কিন্তু ফিক্সড ডিপোজিটত ইণ্টাৰেষ্ট ইনকাম 3,30,000 টকা ক্ৰছ কৰিছে কিন্তু সিনিয়ৰ সিটিজেনৰ কেছত যদি 80C ডিডাকশ্যন যদি ইনক্লুড কৰিও তেখেতৰ ইনকামটো যদি 3 লাখৰ তলত হয় তেতিয়াহ'লে কিন্তু তেখেতে 15G ছাবমিট কৰিব পাৰে ফৰ সিনিয়ৰ সিটিজেন ইয়াত চাই লওক টেক্সেবল ইনকাম কিন্তু তেখেতৰ 2,75,000 হৈ যায় যোনটো 3 লাখৰ তলত আছে আৰু সেইকাৰণে তেখেতে ফৰ্ম 15 ছাবমিট কৰিব পাৰিব কিন্তু বিকাশে নোৱাৰিছিল কাৰণ বিকাশৰ যি টোটেল ইনকাম আছিল সেয়া 2,70,000 টকাতে আছিল আৰু সেইটো ক্ৰছ কৰিছিল 2,50,000 সেইটো কেছত নোৱাৰিছিল কিন্তু ৰীমাই পাৰিব কাৰণ তেখেতে এজন সিনিয়ৰ সিটিজেন ফৰ্ম 15 এজ কেন বি ছাবমিটেড এজ ইজ মোৰ দেন 60 years and tax calculated on total income is nil from form 15 age can be submitted although interest income exceed basic exemption limit কাৰণ মই আপোনালোকক ক'লোৱে এক্সামশ্যন লিমিট এক্সিড কৰিছে 3 লাখটো কিন্তু তাৰ পিছতো তেখেতে কিন্তু 15 এজ ছাবমিট কৰিব পাৰিব কাৰণ তেখেত সিনিয়ৰ সিটিজেন হয় আৰু তেখেতৰ যি টেক্সেবল ইনকাম হৈছে সেয়া মেক্সিমাম এক্সামশ্যন লিমিটতকৈ তলত আছে আৰু সেইকাৰণে ৰিমাইন 15 এজ ছাবমিট কৰিব পাৰিব এয়া আছিল টোটেল ইনফৰমেশ্যন ফৰ্ম 15G আৰু 15Hৰ এই ভিডিঅ'টো চাই মই ভাবোঁ যে আপোনালোকৰ মনত যদি 15G আৰু 15Hৰ প্ৰতি কিবা ডাউট আছিল তেতিয়াহ'লে এতিয়া ক্লিয়াৰ হৈ গৈছে আৰু যদি আপোনালোকে 15G আৰু 15Hৰ বিষয়ে নাজানিছিল আগতে তেতিয়াহ'লে এই ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে এতিয়া গম পাইছে যে আপোনালোকৰ যি ইণ্টাৰেষ্ট ইনকামৰ পৰা TDS কাটে সেই TDSটো আপোনালোকে বচাব পাৰে যদি আপোনালোকৰ টেক্সেবল ইনকামখিনি আণ্ডাৰ এক্সামশ্যন লিমিটৰ ভিতৰত পৰিছে এই ভিডিঅ' চাই যদি আপোনালোকে নতুন কিবা শিকিবলৈ পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যে বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ